ফেৰেংগাটো জংঘল থৈ চেছ কৰি দিলে বিপিএফ দলে চৰকাৰ বনোৱাটো কাটা এতিয়া সোমোৱাৰ পিছতে হিতেশক ইউপিএফএল দলৰ কামাণ্ডাৰ দিব বুলি কৈ আছে এই 5 বছৰত প্ৰমোদ বড়ো চব ডিপাৰ্টমেণ্টত কাৰাপশ্যন আছে কাম্পা চন্দনটো ইহঁততো মানুহ যোগান ধৰা মুছলপুৰ জিলা আমাৰ এক্স-বিএলটি সকলৰ লগত মই এনে আলোচনা কৰিছে আমি আগন্তুক ইলেকশ্যনত যাতে আমি একেলগে বিপিএফৰ হৈ পেলাই আমি কাম কৰিব পাৰে তাৰ কাৰণে আমি এক্স-বিএলটি লগত মই কথা পাতিছোঁ এক্স-বিএলটি আছে 60 জনতকৈ ওপৰত আছে এতিয়াও মুছলপুৰ জিলা হিচাপে তো খুব ভাল লাগিছে মই আমাৰ এক্স-বিএলটি সকলে চবেই ঠিক আছে আৰু আজি 35 জন ইউপিএফএলৰ পৰা বা জিএছপিৰ পৰা আমাৰ দলত সোমাইছে আমি আদৰি লৈছোঁ খুব ভাল লাগিছে মুঠতে বিপিএফ দল হিচাপে গোটেই বিটিচি অঞ্চলত আমাৰ পজিশ্যনটো 1 নম্বৰত আছে ছেকেণ্ডত বিজেপিৰ আছে 3 নম্বৰতহে ইউপিএফএল মুঠতে আমি আগন্তুক যিটো নিৰ্বাচন হ'ব বিটিচিত বিপিএফ দলে চৰকাৰ বনোৱাটো কাটা কালি বোলে হিতেশে ইউপিএফএলত সোমাব মই যিমান দূৰ জানো প্ৰমোদ বড়োৰ লগত মোৰ কথা হৈ থাকেতো হিতেশ বসুমতাৰী ডাঙৰীয়াক কিবা ইউপিএফএল দলৰ কামাণ্ডাৰ পৰ্টফলিঅ' আছে বোলে 5 বছৰ হ'ল এইটো পূৰণ কৰিব পৰা নাই অহাকালি হিতেশ সোমোৱাৰ পিছতে হিতেশক ইউপিএফএল দলৰ কামাণ্ডাৰ দিব বুলি কৈ আছে কাম্পা চন্দনটো ইহঁততো মানুহ যোগান ধৰা ইহঁতেতো পাইছে সেইদিনাই দিছে মানুহ যোগান ধৰিব লাগে আৰু বিপিএফৰ পৰা লৈ যাব লাগে ইউপিএফএলত যোগদান কৰাব লাগে দায়িত্ব সেইটোৱেই মানুহ যোগান ধৰা মই মানুহ যোগান ধৰা মানে গাঁওবুঢ়া বিৰাট ভালকৈ কথা পাতি মোৰ লগত স্যার বিশেষ এটা কথা সুধো স্যার আপনার 17 বছর কালত অবৈধ খনন কার্য চলা নাছিল নাই এই 5 বছৰত প্ৰমোদ বড়ো বা যিমান ডিপাৰ্টমেণ্ট আছে চব ডিপাৰ্টমেণ্টত কাৰাপশ্যন আছে অকল সেইটোৱেই নহয় বহুত ফেৰেংগাটো জংঘল থৈ চেছ কৰি দিলে দেই বেয়া লাগিছে ভাল হোৱা নাই এতিয়া চন্দন ব্ৰহ্ম আৰু কাম্পা গৈছে এইটো ভাল হ'ব লাগে হিচাপত ভাল জ্ঞান মানুহ গৈছে এইবিলাকতো নকবি আগত পৰাই চলি আছে সেইটো আপোনালোকে আজিহে দেখিছে এইটো বহুত আগত পৰাই চলি আছে ফৰেষ্ট অফিচত এনেকুৱা ইউপিএফএলৰ মানুহ থকা কোনোবা ৰাস্তাত ইউপিএফএলৰ মানুহ থকা কালেকশ্যন কৰা চিণ্ডিকেট কৰা এইবিলাক বহুত আগত পৰাই হৈ আছে দেই এইটোতো প্ৰমোদ বড়ো পাব এইফালে এতিয়া সেই হিতেশে সোমাব কামাণ্ডাৰী দিব তাক কামাণ্ডাৰী ল'ব এতিয়া বন্ধ নহয় কণ্টিনিউ হৈ থাকিব চেছ কৰিব দেই হ'ব